হাই হেল্ল' নমস্কাৰ। আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই লোহিত আৰু মোৰ আছামিজ টেক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু ক'বলগীয়া টপিকটো হৈছে 1000 ভিউজত কিমান টকা পায়। আৰু সকলো ইউটিউবাৰ নতুন ইউটিউবাৰ যিসকলে আহিছে তেওঁসকলে জানিবলৈ ইচ্ছা কৰে যে 1000 ভিউজত কিমান টকা পায়। আচলতে এইটো নহয় যে বহুত টকা পায়, আৰু যিবিলাক ভিডিঅ'ত এড চলে, এডভাৰটাইজ চলে, আৰু কিছুমান ভিডিঅ' 5 মিনিটতকৈ বেছি দীঘল থাকে, এইবিলাক ভিডিঅ'ত 3-4টা এড চলে। আচলতে এডবিলাক কিছুমান দামীও আছে, কিছুমান কম দামীও আছে, আৰু যিবিলাক 5 মিনিটত চলে, 5 মিনিটৰ ভিডিঅ'বিলাকত চলে, সেইবিলাকো বেলেগ বেলেগ ধৰণৰ। আচলতে ডাইৰেক্ট ক'ব পৰা নাযায় কিমান আশা দিছোঁ। আৰু কিমান আচলতে কিছুমান এডভাৰটাইজ বহুত দামী থাকে, যিবিলাক 5 মিনিটতকৈ অধিক টাইমৰ ভিডিঅ'ত যিবিলাক এডভাৰটাইজ চলে সেইবিলাক অলপ দামী এডভাৰটাইজ হয়, তাৰ ফলত টকা পোৱা যায়। আৰু যিবিলাক 5 মিনিটতকৈ তলৰ ভিডিঅ' থাকে, যেনেধৰণৰ 2 মিনিট 3 মিনিট, তাতো এড নচলেই প্ৰায়ভাগ, সেইকাৰণে ডাইৰেক্ট ক'ব পৰা নাযায়। আৰু সদায় যিবিলাক ভিডিঅ'ত এডভাৰটাইজটো আহে আৰু তাতে 5 মিনিটতকৈ অধিক ভিডিঅ'ত যিবোৰ এডভাৰটাইজ চলে তাত কিবা এটা পোৱা যায়। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো বজাই দিব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।